হেল্ল' নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি মই পনীৰৰ এটা ৰেচিপি বনাব লৈছোঁ। তাৰ কাৰণে লাগিব আপোনাৰ বিলাহী। এয়া বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই ঘৰতে বনোৱা অলপ পনীৰ আছিলে, সেই পনীৰখিনিও মই কাটি লৈছোঁ, একেধৰণে কাটি লৈছোঁ। আৰু পিঁয়াজ এটা লৈছোঁ কাটি, আৰু এইফালে কেপচিকাম এটা নহয় আধা কেপচিকাম কাটি লৈছোঁ। আৰু আপোনাৰ নিমখ সোৱাদ অনুসৰি, কেঁচা জলকীয়া, এইফালে লৈছোঁ আপোনাৰ মছলাত জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা গুড়ি, আৰু লাগিব কেটচাপ আৰু তেল। এতিয়া মই কেৰাহী এটা গৰম কৰি লৈছোঁ। কেৰাহীটো অলপ গৰম হোৱাৰ পিছত মই তেলখিনি ঢালি দিছোঁ। মই তেলখিনি অলপ গৰম কৰি ল'ম। তেলখিনি গৰম কৰি লৈ তাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি বেছি নাভাজোঁ, অলপ কমেই ভাজিম, বেছি ৰঙা হৈ গ'লে অলপ ভাল নালাগে খাই। এইটো ৰেচিপি বনাবলৈ আপুনি বেছি একো নালাগে, ঘৰত থকা কিছুমান সাধাৰণ বস্তু দি আপুনি বনাব পাৰিব। আৰু আমাৰ ঠাণ্ডাৰ বতৰত এনেকৈ বনোৱা বস্তুবিলাক খায়ো ভাল লাগে। ঠাণ্ডা দিনৰ পাচলিবিলাকৰ সোৱাদো বেলেগ বেলেগ, মানে কি বহুত ভাল সোৱাদটো। যেনেকৈ ফুলকবি, বিলাহী, আপোনাৰ বেঙেনা, যিকোনো বস্তুৱে খাই বহুত ভাল লাগে। মই পিঁয়াজখিনি অলপ ভাজা হৈ গ'লে ইয়াত মই পনীৰখিনিও দি দিম। পনীৰখিনিও ভাজি ল'ম। এয়া মই পনীৰখিনি এক্সট্ৰাকৈ ভাজি লোৱা নাই, যিহেতু পিঁয়াজৰ লগত ভাজিমেই। এতিয়া মই পিঁয়াজখিনিও সেইকাৰণে প্ৰথমতে ৰঙা কৰা নাছিলোঁ, কাৰণ মই পনীৰ দিম, আকৌ কেপচিকাম, বিলাহী সেইখিনি দিলে আপোনাৰ পিঁয়াজখিনি আগতে বেছি ভাজিলে একদম ক'লা ক'লা হৈ যাব, সেইকাৰণে ভাজা নাই। এতিয়া মই কেপচিকামখিনি দি দিছোঁ। কেপচিকামখিনিও ভাজি ল'ম। মই মছলাখিনি প্ৰথমতে পিঁয়াজত দি দিয়া নাই, পাচলিখিনি ভাজি পিছত আমি তাত মছলাখিনি দিম। এতিয়া ইয়াত বিলাহীখিনিও দি দিম। বেছি একদম সিজাই নলওঁ, যে বোলে বেছি সিজাই ল'ম। এয়া মই বিলাহীখিনিও দি দিছোঁ। অলপ চাওক আপুনি, ৰংটো চাওক কিমান ধুনীয়া হৈছে, বগা, সেউজীয়া, ৰঙা। ৰংটো চায়েই আমাৰ খাব মন যাব। আৰু সৰু পোৱালীবিলাকৰ প্লেটত আপোনাৰ কালাৰফুল বস্তুবিলাক দিলে সিহঁতে বেছি এট্ৰেক্ট হয়। এয়া মই অলপ দেৰি ভাজাৰ পিছত, আপোনাৰ পানী চানী নালাগে, গেছটো অলপ ল' ফ্লেমত ৰাখিলেই হ'ল। এতিয়া মই নিমখ দি দিম। নিমখটো আপোনাৰ জোখ অনুসৰি দিব। মই জোখটো কোৱা নাই, এতিয়া মই যিমানখিনি বস্তু লৈছোঁ সেইটো জোখত দিছোঁ। আৰু চবৰে টেষ্ট বেলেগ বেলেগ। ইয়াত মই মছলাখিনিও দি দিছোঁ, যিখিনি মই গুড়া মছলা লৈছিলোঁ সেইখিনি দি দিছোঁ। দি অলপ ভালকৈ মিক্স কৰি ল'ম। এয়া চাওক, মই পানী চানী একো ব্যৱহাৰ কৰা নাই, পানী চানী ব্যৱহাৰ নকৰাকৈ আমি বনাই আছোঁ। এয়া মই এটা জলকীয়া দিছোঁ, বেছি দিয়া নাই। মই কাটি 4-5টা লৈছিলোঁ, কিন্তু এটা জলকীয়া দিছোঁ। বেছি জ্বলা হৈ গ'লে সৰু পোৱালীয়ে যিহেতু খাব, সিহঁতে বেছি খাব নোৱাৰিব। এয়া মই কেটচাপ দি দিছোঁ। আপোনাৰ কেটচাপ 1 চামুচমান দিছোঁ। মই বটলৰ পৰাই ঢালি লৈছোঁ। আপোনালোকে খুজিলে আপোনালোকে চামুচ দি জুখি ল'ব পাৰে। এয়া মই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি মই গেছৰ ফ্লেমটো অলপ ল' কৰি দিম, আৰু আপোনাৰ 3 মিনিটমান ঢাকি ৰাখিম। এয়া চাওক, আপোনালোকৰ ফাইনেল লুকটো কিমান ধুনীয়া হৈছে, একদম দেখিয়ে খাব মন যাব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ।